আমাৰ ঘৰটো চাই ল'ব বোলো আমাৰ গাড়ী বিহু ইয়াতে কি বস্তুখিনি দিয়া হ'ল অলপ আছে গাড়ীতে আছে তাতে নমাই দিওঁ আজি নাজিৰা বামুণপুখুৰী বাগানত আহিছোঁ। পৰিৱেশটো সঁচাই বেয়া। মই নিজেও যি ঠাইত গ'লোঁ গৈ ভয়াৱহ বহুত মানুহৰ খেতি ভঁৰাল ঘৰ বাৰী সকলো সৰ্বশান্ত হৈছে। এই সময়ত আমি যিটো NGOৰ পৰা আহিছোঁ কেয়াৰ 365 আৰু যতীন বৰা ফাউণ্ডেশ্যন পৰা আৰম্ভ কৰি মোৰ শুভাকাংক্ষী সকলোকে লগত লৈ আহিছোঁ। তেওঁলোকক মাত এষাৰ দিবলৈ বিপদৰ সময়ত মোৰ সামৰ্থ্য অনুযায়ী আমি যিমান পাৰোঁ এটা সাহায্য আগবঢ়াইছোঁ। আৰু এই প্ৰথমবাৰৰ কাৰণে এনেকুৱা পৰিৱেশ দেখিছোঁ। বহুত মানুহে লগ পাই যিটো কথা গম পালোঁ, তেওঁলোকে এনেকুৱা বানপানী আগতেও দেখা নাই। সৰ্বশান্ত হৈ গৈছে আৰু তেওঁলোকক সমবেদনা বা অলপ মাতষাৰ দিবলৈ আহিছোঁ। আৰু অনাগত দিনত তেওঁলোকৰ লগত আমি সকলো আছোঁ, থাকিম আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তাই সহজ আগৰ লাইফটো যাতে তেওঁলোকে ঘূৰাই পায়, স্বাভাৱিক হয়, তাকে কামনা কৰিছোঁ। ইয়াৰ পৰা ক'ত যাব? আমি কালিতো যোৰহাট জাবৰ চিটিব গ'লোঁ। আজি ইয়াৰ পিছত আমি হেৰিয়াত যাম নেকি, সুন্দৰপুখুৰীলৈ যাব। সুন্দৰপুখুৰীৰ পাৰত যাম, ইয়াৰ পাছত সুন্দৰপুখুৰী যাম। আৰু অকল মই এটাই কওঁ, আহক এওঁলোকক অকণমান মাত এষাৰ দি সহায়ৰ হাত আগবঢ়াওক। যিখিনি পৰিস্থিতিৰ কথা গম পালোঁ, মই প্ৰথমবাৰ আহিছোঁ, আহি মই আচৰিত হৈ গৈছোঁ যে আমাৰ যিসকল ইয়াৰ বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকক কৈছোঁ আহক, আহি পেলাই তেওঁলোকৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰক। যিটো নাগালেণ্ড বৰ্ডাৰটো ওচৰতে আছে, নাগিনীমৰা। আৰু সঁচাই দুখ লগা পৰিৱেশ, সমবেদনা জনাইছোঁ। আৰু তেওঁলোকৰ দুখে সুখে মাত এষাৰ দিব পাৰিলে নিজকে ভাল লাগে। সেইটো সময়ত আহি চাই সঁচাই দুখ লাগিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই যোৱাকালি আমি তেখেতে চাগে নাজানে, যোৱাকালি বিৰোধীয়ে আমি দুদিনৰ কাৰণে আমি কাৰ্যসূচী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতে আজি এডজৰ্ণমেণ্ট মোচন আনিলে, আমি কালি আনিছিলোঁ। কালি চৰকাৰক আমি বাধ্য কৰাইছিলোঁ যে চৰকাৰে ইয়াৰ ওপৰত বিবৃতি দিয়ক। চৰকাৰে বিবৃতি দিছে। আৰু আজি তেখেতে স্পীকাৰ ডাঙৰীয়াই যিটো অনুৰোধ কৰিছিলে, অনুৰোধ কৰাৰ পাছত আমিও তেখেতক সহযোগ কৰিছিলোঁ। তেখেতে এইবিলাক নাটকবাজি কৰি থাকে, আমি সহযোগ কৰি থাকে, চাইছেনে নাজানো। আমিও কৈছোঁ যে দিব লাগে, ময়ো থিয় হৈ কৈছোঁ। কিন্তু তেখেতে কি কাৰণে কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু আমাক তেখেতে কিয় বদনাম কৰিছে, ইয়াত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ। কাৰণ আমি তেখেতক সহযোগ কৰিছোঁ এইখিনি সময়ত। তেখেতে যেতিয়া বিচাৰিছিলে, আমাৰ LOP উঠি কৈছে, ময়ো উঠিছোঁ যে দিব লাগে বুলি। কিন্তু তেখেতে বাহিৰত আহি এটা বেলেগ কথা কৈ দিয়ে। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু কিছুমান কথা আমি ক'ব লাগে যে বানপানীৰ সময় নকওঁ, সেইকাৰণে পাছত ক'ম। এতিয়া এইখিনি সময় কোৱাৰ সময় নহয়, ৰাইজ বিপদত আছে, পাছত কোৱা হ'ব। অখিল গগৈ ডাঙৰীয়াই যোৱাকালি আমি তেখেতে চাগে নাজানে, যোৱাকালি বিৰোধীয়ে আমি দুদিনৰ কাৰণে আমি কাৰ্যসূচী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতে আজি এডজৰ্ণমেণ্ট মোচন আনিলে, আমি কালি আনিছিলোঁ। কালি চৰকাৰক আমি বাধ্য কৰাইছিলোঁ যে চৰকাৰে ইয়াৰ ওপৰত বিবৃতি দিয়ক। চৰকাৰে বিবৃতি দিছে। আৰু আজি তেখেতে স্পীকাৰ ডাঙৰীয়াই যিটো অনুৰোধ কৰিছিলে, অনুৰোধ কৰাৰ পাছত আমিও তেখেতক সহযোগ কৰিছিলোঁ। তেখেতে এইবিলাক নাটকবাজি কৰি থাকে, আমি সহযোগ কৰি থাকে, চাইছেনে নাজানো। আমিও কৈছোঁ যে দিব লাগে, ময়ো থিয় হৈ কৈছোঁ। কিন্তু তেখেতে কি কাৰণে কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু আমাক তেখেতে কিয় বদনাম কৰিছে, ইয়াত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ। কাৰণ আমি তেখেতক সহযোগ কৰিছোঁ এইখিনি সময়ত। তেখেতে যেতিয়া বিচাৰিছিলে, আমাৰ LOP উঠি কৈছে, ময়ো উঠিছোঁ যে দিব লাগে বুলি। কিন্তু তেখেতে বাহিৰত আহি এটা বেলেগ কথা কৈ দিয়ে। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু কিছুমান কথা আমি ক'ব লাগে যে বানপানীৰ সময় নকওঁ, সেইকাৰণে পাছত ক'ম। এতিয়া এইখিনি সময় কোৱাৰ সময় নহয়, ৰাইজ বিপদত আছে, পাছত কোৱা হ'ব। অখিল গগৈ ডাঙৰীয়াই যোৱাকালি আমি তেখেতে চাগে নাজানে, যোৱাকালি বিৰোধীয়ে আমি দুদিনৰ কাৰণে আমি কাৰ্যসূচী বাতিল কৰিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতে আজি এডজৰ্ণমেণ্ট মোচন আনিলে, আমি কালি আনিছিলোঁ। কালি চৰকাৰক আমি বাধ্য কৰাইছিলোঁ যে চৰকাৰে ইয়াৰ ওপৰত বিবৃতি দিয়ক। চৰকাৰে বিবৃতি দিছে। আৰু আজি তেখেতে স্পীকাৰ ডাঙৰীয়াই যিটো অনুৰোধ কৰিছিলে, অনুৰোধ কৰাৰ পাছত আমিও তেখেতক সহযোগ কৰিছিলোঁ। তেখেতে এইবিলাক নাটকবাজি কৰি থাকে, আমি সহযোগ কৰি থাকে, চাইছেনে নাজানো। আমিও কৈছোঁ যে দিব লাগে, ময়ো থিয় হৈ কৈছোঁ। কিন্তু তেখেতে কি কাৰণে কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা।
কিন্তু আমাক তেখেতে কিয় বদনাম কৰিছে ইয়াত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ কাৰণ আমি তেখেতক সহযোগ কৰিছোঁ এইখিনি সময়ত তেখেতে যেতিয়া বিচাৰিছিলে আমাৰ LOP উঠি কৈছে ময়ো উঠিছোঁ যে দিব লাগে বুলি কিন্তু তেখেতে বাহিৰত আহি এটা বেলেগ কথা কৈ দিয়ে সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু কিছুমান কথা আমি ক'ব লাগে যে বানপানীৰ সময় নকওঁ সেইকাৰণে পাছত ক'ম এতিয়া এইখিনি সময় কোৱাৰ সময় নহয় ৰাইজ বিপদত আছে পাছত কোৱা